নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক নেপোলিয়ন হিলৰ আত্মবিশ্বাস আৰু সঠিক চিন্তাৰ বিস্ময়কৰ শক্তিৰ কিতাপৰ কেইটামান কথা পঢ়ি শুনাম। আহকচোন আৰম্ভ কৰোঁ। লেখকে কৈছে, মানুহ ব্যৰ্থ হোৱাৰ কাৰণ এনেধৰণৰ: মানসিক অৱস্থা, মানসিক অৱৰোধ আৰু মানসিক জড়তা। আমি জীৱনত কি হ'ম, কিমান দূৰলৈ আগুৱাই যাব পাৰিম, কিমানখিনি ওপৰলৈ উঠিব পাৰিম, সেই আটাইবোৰ কথা আমাৰ মানসিক অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে। আমাৰ মনত উদ্যম নাথাকিলে আমি আগুৱাই যোৱাৰ সাহস গোটাব নোৱাৰিম, কিবা নতুন কাম কৰাৰ সাহস গোটাব নোৱাৰিম। যিসকলে জীৱনটো কঠিন বুলি ভাবে তেওঁলোকে একোকে সলনি কৰিব নোৱাৰে। তেওঁলোকে কোনো ধৰণৰ নতুন কাম কৰাৰ চেষ্টাও নকৰে। তেওঁলোকে ভাবে যে তেওঁলোকৰ ভাগ্যই এনেধৰণৰ, ফলত তেওঁলোক ব্যৰ্থতাৰ পিটনিত পৰি থাকিব লগা হয়, জীৱনৰ বাটেৰে আগুৱাই যোৱাৰ শক্তি হেৰুৱাই পেলায়। কিন্তু সফল মানুহৰ বাবে পৰিৱৰ্তন এক সোণালী সুযোগ, আনহাতে অসফল মানুহৰ বাবে পৰিৱৰ্তন এটা নতুন সমস্যা, নতুন পৰিস্থিতিৰ লগত আপোচ। সুযোগৰ অৰ্থ হ'ল বিকল্প আৰু আনন্দ, আনহাতে আপোচৰ অৰ্থ হ'ল বাধ্যবাধকতা আৰু অসন্তুষ্টি। জীৱনে আমাক নানা সুযোগ আনি দিয়ে। সুযোগে আমাক সংগ্ৰামত প্ৰবৃত্ত কৰে। যি সেই সংগ্ৰামত বৰ্তি হ'ব বিচাৰে আৰু জয়ৰ তীব্ৰ বাসনা বুকুত লৈ সংগ্ৰাম ক্ষেত্ৰত জঁপিয়াই পৰিব পাৰে, তেওঁহে জীৱন যুঁজত বিজয়ৰ মুকুট পিন্ধিবলৈ সক্ষম হয়। ধন্যবাদ।